ৰাতিপুৱা সদায় সোনকালে আৰু একে সময়তে উঠাৰ অভ্যাস কৰাটো আমাৰ জীৱনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ভাবি চাওক, সোনকালে উঠিলে আমাৰ দিনটো কেনেকৈ আৰম্ভ হয়। প্ৰথমে মনৰ পৰা অলপ চাপ আঁতৰ হয় আৰু আমি সজাগ আৰু সতেজ অনুভৱ কৰোঁ। এই অভ্যাসে আমাৰ উৎপাদনশীলতা বৃদ্ধি কৰে, কাৰণ সোনকালে উঠিলে আমি অধিক সময় পাম। সেই সময়ত আমি কিছুমান স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব পাৰোঁ, যেনে ফলমূল বা চাহ। ইয়াৰ ফলত আমাৰ শৰীৰ আৰু মন দুয়োতে শক্তি বৃদ্ধি পায়। লগতে সোনকালে উঠা মানে আমি ধ্যান বা যোগা কৰিবলৈ সময় পাম, যাৰ দ্বাৰা মানসিক শান্তি আৰু কেন্দ্ৰতা লাভ হয়। এতিয়া ভাবি চাওক, যদি আমি প্ৰতিদিনে এই অভ্যাসটো পালন কৰোঁ, তেন্তে আমাৰ জীৱন কিমান উন্নত হ'ব। সেয়ে ৰাতিপুৱা সদায় সোনকালে আৰু একে সময়তে উঠাৰ অভ্যাস কৰক। এই অভ্যাসে আপোনাৰ জীৱনলৈ এক নতুন দিশ দিব।